ধৰি লওক মোৰ লগৰে কিছুমান আছে আধাৰ কাৰ্ড আছে পেন কাৰ্ড নাই আৰু পেন কাৰ্ড আছে আধাৰ কাৰ্ড নাই আৰু কিছুমানৰতো ভোটাৰ আইডেণ্টিটি নাই এইটো এটা বহুত ডাঙৰ প্ৰব্লেম নমস্কাৰ মই দীপক ব্লগাৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো আজি ভিডিঅ'টো মানে হ'বলৈ গৈ আছে যিহেতুকে মই বহিৰাজ্যত আছোঁ চেন্নাইত তো বহুত ল'ৰা ছোৱালী আমাৰ অসমৰ পৰা চেন্নাইলৈ আহে কাম কৰিবৰ কাৰণে ঠিক আছে তো কাম কৰিব যে আহে মানে কিছুমান ল'ৰা এনেকুৱাকৈ আহে মানে কোম্পানীত যোনবোৰ মানে নথিপত্ৰ লাগে যোনবিলাক মানে বস্তু লাগে সেইবোৰ মানে ননাকে মানে বাহিৰত আহি যায় তো এই বিষয়টো লৈ আপোনালোকক এই ভিডিঅ'টোত জনাবৰ কাৰণে মই চেষ্টা কৰিম যে এটা কোম্পানীত সোমালে কি কি ডকুমেণ্ট বা জইন হ'লে কি কি আপোনাৰ পৰা ডকুমেণ্ট বিচাৰে আৰু আপোনাৰ পৰা কি কি নথিপত্ৰ কোম্পানী বিচাৰে তো ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো যদি আপোনালোকে নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো আপোনাৰ প্ৰথম ডকুমেণ্টটো হৈছে আধাৰ কাৰ্ড যদি আপোনাৰ তাত আধাৰ কাৰ্ড আছে তেনেহ'লে আপুনি আধাৰ কাৰ্ড আনিব পাৰে আৰু দ্বিতীয়তে হৈছে আপোনাৰ পেন কাৰ্ড যদি আপোনাৰ পেন কাৰ্ড আছে পেন কাৰ্ড লৈ আহক আৰু তৃতীয়তে হৈছে আপোনাৰ বেংক পাছবুক যদি বেংক পাছবুক আছে যদি নাই আপুনি বনাই লওক ঘৰতে আৰু আপোনাৰ স্কুল চাৰ্টিফিকেট আপুনি যিমানখিনি লিখা পঢ়া কৰিছে যদি আপোনাৰ স্কুল চাৰ্টিফিকেট আছে স্কুল চাৰ্টিফিকেট লৈ আহক আৰু আপোনাৰ হৈছে ভোটাৰ আইডেণ্টিটি এইটো বহুত ডাঙৰ বস্তু যদি আপোনাৰ ভোটাৰ আইডেণ্টিটি নাই যদি আপুনি 18 বছৰ যদি তলত হয় তেনেহ'লে আপোনাক কোনো কোম্পানীয়ে আপোনাক কাম নিদিব আৰু কোনো কোম্পানীয়ে আপোনাক কাম নকৰায় যদি 18 বছৰ তলত হৈছে তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো নহয় যোনবোৰ 18 বছৰ ওপৰত মানে সেইবোৰ কাৰণে এই ভিডিঅ'টো যাতে বহিৰাজ্যত যোনবোৰ ল'ৰা বা ছোৱালীয়ে কাম কৰিব বিচাৰে সিহঁতৰ কাৰণে এই ডিটেইলছটো মই কৈ আছোঁ ঠিক আছে তো আপোনাৰ 18 বছৰ ওপৰত হ'ব লাগিব 20 বছৰ 21 বছৰ তেনেকুৱা হ'ব লাগিব আৰু আপোনাৰ ভোটাৰ আইডেণ্টিটিটো বহুত মানে এটা ডাঙৰ বস্তু সেইটো আপোনাৰ ইয়াত লাগিবই বাহিৰত কোম্পানীত আপুনি জইন হ'বৰ কাৰণে তো এই 4-5টা বস্তু আপোনালোকে ঘৰৰ পৰাই মানে একদম সুন্দৰকৈ লৈ আহক যাতে আপুনি বাহিৰত আহিনে যাতে আৰু বস্তুবোৰ যাতে উগুল থুগুল হৈ নাযায় তো এই বস্তু মানে বহুত জৰুৰী হয় মানে কোম্পানীত তো সৰু সুৰা এটা ডিটেইলছ আছিল যে বহুত ল'ৰা ছোৱালী এনেকুৱাকৈ আহে আধাৰ কাৰ্ড থাকিব পেন কাৰ্ড নাথাকে পেন কাৰ্ড থাকিলে আধাৰ কাৰ্ড নাথাকে বেংক পাছবুক নোহোৱাকৈ আহে কিছুমানে তো সেইসকলৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ মই তেনেকুৱা বহুত ল'ৰাক পাইছোঁ ধৰি লওক মোৰ লগৰে কিছুমান আছে আধাৰ কাৰ্ড আছে পেন কাৰ্ড নাই আৰু পেন কাৰ্ড আছে আধাৰ কাৰ্ড নাই আৰু কিছুমানৰতো ভোটাৰ আইডেণ্টিটি নাই এইটো এটা বহুত ডাঙৰ প্ৰব্লেম তো যেতিয়া আপোনাৰ গোটেই বস্তুবোৰ মানে একলগ নহ'ব বা গোটেই বস্তুবোৰ বনাই ল'ব পাৰিব তেতিয়াহে মানে বাহিৰত অহা সুবিধাটো মানে কৰিব তো কিছু বস্তুৰ লগত যদি আপোনাৰ হাতত নাথাকে বা আধাৰ কাৰ্ড পেন কাৰ্ড এই বস্তুবোৰ নাথাকিলে আপুনি বাহিৰত অহাটো চিন্তাই মানে ভাৱনা মাইণ্ডত নানিব মানে যেতিয়া আপোনাৰ গোটেইবোৰ বস্তু হৈ যাব বা আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড বেংক একাউণ্ট ভোটাৰ আইডেণ্টিটি তো এই বস্তুবিলাক যেতিয়া আপোনাৰ মানে পূৰা কমপ্লিট হৈ যাব তেতিয়া আপুনি বাহিৰত অহাটো চিন্তা কৰিব তো ইমানখিনি আছিল সবিশেষ মানে ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ তো কিছু ডিটেইলছ মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম যিহেতুকে মই বাহিৰত আছোঁ আৰু অতি শীঘ্ৰে সুন্দৰ ব্লগ ভিডিঅ' আহি আছে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকক মই খুব সুন্দৰ জেগা দেখাবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানতে আৰু এটা ভিডিঅ'ত আপোনালোকক লগ পাম বাৰু